পিকে ফুড এণ্ড এণ্টাৰটেইনমেণ্ট চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। মই আপোনালোকৰ বাবে এজনী বিৰাট মস্ত কেঁকুৰা লৈ আহিছোঁ। কেঁকুৰাজনী মই আজি চাটনি বনাম আৰু আপোনালোকে নিশ্চয় কেঁকুৰা চাটনি খাই পাইছেই। যিহেতু মই এতিয়া পথাৰলৈ যাবলৈ ওলাইছোঁ, গতিকে মই কেঁকুৰাৰ চাটনিৰ সৈতে মই এটা টোপোলা বান্ধি মই পথাৰলৈ লৈ যাব লাগিব। যিহেতু আজি এসপ্তাহ ধৰি মই পথাৰলৈ যোৱা নাই, গতিকে মই এতিয়া কেঁকুৰা ৰান্ধিম, আপোনালোকে চাই থাকিব। কেঁকুৰাজনী মই এখন টাৱাত পুৰি ল'ম। বৰ্তমান মই গেছতে পুৰিছোঁ, যিহেতু এতিয়া জুই ধৰি খৰিত কেঁকুৰা পুৰিবলৈ সময় যিহেতু কম, গতিকে মই গেছতে পুৰিছোঁ। সৰু সৰু ঠেংবিলাক মই ভাঙি আঁতৰাই লৈছোঁ আৰু ডাঙৰ ঠেংকেইটা মই ৰাখি দিম, যিহেতু তাত মাংস যথেষ্টখিনি পোৱা যায়। আৰু কেঁকুৰাৰ ভিতৰৰ যিখিনি বস্তু সেইখিনি মই এতিয়া লাহেকৈ উলিয়াই লৈছোঁ। ইয়াৰ পিছতে কেঁকুৰাৰ যিখিনি সৰু ঠেং মই পেলাই দিছোঁ আৰু এয়া ডাঙৰ ঠেং দুখন মই ৰাখি এতিয়া খোলাটো আঁতৰাই পেলাম, কাৰণ খোলাটো আমি খাব নোৱাৰোঁ যিহেতু। গতিকে ইয়াৰ ভিতৰৰ যিখিনি মাংস আছে সেই ভিতৰৰ মাংসখিনি মই একেলগে জলকীয়া, আদা, নহৰু আৰু অকণমান নিমখ দি মিক্সাৰ গ্ৰাইণ্ডাৰত গুড়ি কৰি ল'ম। আৰু এই কেঁকুৰা কিন্তু আমাৰ স্বাস্থ্যৰ পক্ষে খুব ভাল, কাৰণ ইয়াত যথেষ্ট পৰিমাণৰ প্ৰ'টিন থাকে, কেলছিয়াম থাকে। গতিকে আমাৰ হাড়ৰ বিষ চিষ যদি হৈ থাকে, তেতিয়াহ'লে আমি এই কেঁকুৰা খাব পাৰিলে বহুত ভাল হয়। এয়া দেখা পাইছে ইতিমধ্যে মোৰ চাটনি তৈয়াৰ হৈ গৈছে, লগতে মই নৰসিংহৰ পাত দুটামানো দি দিছোঁ। বছ, মোৰ আহাৰ তৈয়াৰ হৈ গৈছে। আৰু মই লগতে বিশেষ আইটেম অন্য বনোৱা নাই, কিন্তু এয়া দেখা পাইছে আপোনালোকে অমিতাৰ খাৰ আৰু লগতে এটা বইল কৰা আলু ফ্ৰাই মই দি দিছোঁ। এইটো কিন্তু ডিম নহয় দেই, এইটো আলুহে হয়। আৰু এই আটাইবোৰ মই এতিয়া টিফিনত ভৰাই লৈছোঁ, লগতে পানী বটল আৰু চাহটো থাকিবই। গতিকে এতিয়া মই পথাৰলৈ যাবলৈ সম্পূৰ্ণ ৰেডি হৈ গ'লোঁ। সম্পূৰ্ণ এটা সপ্তাহৰ পিছতে মই পুনৰ পথাৰলৈ আহিলোঁ। আজি পথাৰখন এপাক চাই যাম বুলি। সঁচাকৈ মনটো বহুত ভাল লাগি আহিল। চাৰিওফালে সেউজীয়া। এয়া চাওক আপোনালোকে। পথাৰত যথেষ্ট সাৰ থকাৰ বাবে পথাৰখন আচলতে খুবেই সোনকালে সেউজীয়া হৈ উঠিছে। ধানবোৰ ইয়াত যথেষ্ট গুছা বাঢ়িছে, ভাল লাগিছে। নিজ হাতেৰে যেতিয়া পথাৰখন সেউজীয়া কৰি তুলিব পাৰি, তেতিয়াহ'লে তাৰ আনন্দই সুকীয়া। এয়া চাওক, ইয়াত যথেষ্টখিনি গুছা বাঢ়িছে আৰু ইয়াত যিহেতু খুব ঘনকৈ দিয়া হৈছিল, ৰোৱনীসকলে যথেষ্ট গুছাটো সৰহকৈ দিছিল আৰু খুব ঘনকৈ দিছিল। কিন্তু মাটিডোখৰ আচলতে দ আছিল, গতিকে সেই দ পথাৰখনত যদি এনেদৰে গুছাবোৰ দিয়া যায়, এয়া 7 দিনৰ গুছা। এয়া আপোনালোকে দেখিবলৈ পাইছে, এয়া 7 দিনৰ গুছা। গতিকে ইমান ঘন হৈ আহিছে আৰু গুছা ইমান বাঢ়িছে এই 7 দিনতে। গতিকে এইখিনিৰ ধানৰ গুছা হয়তো উঠাবলগীয়া হ'ব পাৰে। গতিকে আমি দ মাটিত গুছাটো কমেও 1 ফুট আঁতৰে দিয়াটো উচিত, আৰু গুছাডালো 3-4 ডালকৈ দিলে বেছি ভাল হয়। এয়া সম্পূৰ্ণ আমি নিজৰ অভিজ্ঞতাৰ ফালৰ পৰা কৈছোঁ, কাৰণ এইখিনি মাটিত আমি যেতিয়া খেতি কৰোঁ, তেতিয়া ইয়াৰ গুছাবিলাক কি হয়, খুব বাঢ়ে আৰু আমি পিছত উঠাই দিবলগীয়া হয়। গতিকে সেয়াও এটা কাম বাঢ়ে। গতিকে আমি তাকে জানি বুজি এনেদৰে যদি কৰোঁ কামবোৰ, তেতিয়াহ'লে ভাল হয়। আৰু এয়া চাওক, এয়া হৈছে বাম মাটিৰ। গতিকে বাম মাটিৰ যিটো গুছা, সেইখিনিও খুব সুন্দৰকৈ দিছে আৰু জোখটো 10 ইঞ্চিমানকৈ পৰিছে। এয়া বাৰু ঠিকেই আছে, যিহেতু বাম মাটিত ইমান ঘনটো দিবই লাগিব। এইবোৰ ৰঞ্জিত কঠীয়া হয়।
এয়া ৰঞ্জিত ধান। এই ৰঞ্জিত ধানৰ গুচা এনেও বাঢ়েই দ পথাৰত, গতিকে ইয়াক সিমানবোৰ গুচা দিয়াৰ কোনো প্ৰয়োজন নাছিল। এয়া দেখিছে এয়া এসপ্তাহৰ ধান, গতিকে এয়া অন্তত আমি 4টা গুচা কৰিব পাৰিলোঁ হয়। এয়া দেখিছে এয়া 4টা গুচা হ'ল হয়, ইমান বেছি ইয়াত গুচা দিয়া হৈছে। গতিকে এই গুচাসমূহ সম্পূৰ্ণ এফুট আঁতৰ হোৱা নাছিল, গতিকে এইখিনি আমি পিছলৈ উঠাবলগীয়া হ'ব। ইয়াতে প্ৰত্যেক দিনাই 6 বজাতেই হাজিৰ হ'বলগীয়া হয় পথাৰত, কিয়নো গাঁৱৰ ৰাইজসকলে ধান খেতি কৰিছে যদিও সকলোৰে খেতি নকৰে, গতিকে ইয়াত গৰু ছাগলী উপদ্ৰৱ বহুত বেছি বাঢ়ি গৈছে আৰু গৰু ছাগলী তেওঁলোকে বান্ধিব ইচ্ছা নকৰে। তাৰ কাৰণে আমি ইয়াতে গৰু ৰখিবলৈ বা ছাগলী ৰখিবলৈ আহিবলগীয়া হয়, যাৰ কাৰণে আমাৰ সময় খুব কম হৈ যায় আৰু যথেষ্টখিনি কষ্ট হয় পুৱাতে শুই উঠি গৰু ছাগলী বান্ধিবলৈ অহাৰ বাবে। সেইখিনি গাঁৱৰ ৰাইজে যদি সকলোৰে বাবে চিন্তা কৰে, কেৱল নিজৰ কথাকে চিন্তা নকৰি নিজৰ গৰু ছাগলীবোৰ চৰণীয়া পথাৰত যদি ৰাখে বা বান্ধে বা ঘৰুৱাভাৱে তেওঁলোকে এৰাল দিয়ে ঘৰতে, তেনেহ'লে ৰাইজৰ যথেষ্টখিনি উপকাৰ হ'ব। গতিকে তেওঁলোকে এইখিনি ভাবা উচিত যে খেতিয়কজনে কিমান কষ্ট কৰে, মূৰৰ ঘাম দেহাৰ ঘাম মাটিত পেলায়, গতিকে পুৱাতে আকৌ উঠি তেওঁলোকে জিৰণি ল'বলৈ সময় নাপায়, দিনৰ দিনটো ইয়াতে গৰু ছাগলী খেদি সময়খিনি পাৰ কৰিবলগীয়া হয়। গতিকে এনেকুৱাই যদি হৈ থাকে তেতিয়াহ'লে খেতিয়কৰ কিবা লাভ আছেনে বাৰু? যিহেতু এই পথাৰখনতেই সৃষ্টি হয় আমাৰ বছৰৰ ভাতমুঠি। এয়া আপোনালোকে চিনি পাইছেনে? বটলবোৰ কেনেদৰে হেং কৰা হৈছে, ইয়াতে ওলমাই ৰখা হৈছে বটলবোৰ। এইবোৰ হৈছে গৰু খেদোৱাৰ এটা অন্যতম উপায়। ইয়াত জেওৰা দিয়াৰ প্ৰয়োজন নাই, বা জেওৰা দিলে যথেষ্ট খৰচাও আছে ইয়াতে, কাৰণ ইমান এটা বিশাল এৰিয়া আপুনি জেওৰা দি খেতি কৰি ইয়াত লাভালাভ কিমানখিনি হ'ব সেয়া চিন্তনীয়। গতিকে আমি তাকে নকৰি এডাল সৰু তাঁৰ ব্যৱহাৰ কৰিছোঁ। এডাল হৈছে তাঁৰ, এডাল আমি তাঁৰ ব্যৱহাৰ কৰিছোঁ আৰু এই তাঁৰত আমি কিছু বটল ওলমাই ৰাখিছোঁ। এয়া বটল আমি ওলমাই ৰাখিছোঁ আৰু এই বটলবিলাক যেতিয়া দুলি থাকিব নাইবা গৰু আহি যেতিয়া এই তাঁৰডালত টাচ কৰিব, তেতিয়া কি হয়, গৰুটো ভয় খাই দৌৰ মাৰে। তেওঁলোকৰ এক হিচাপত এইটো চাব গ'লে এটা মিনি ঝাটকা নিচিনাই কাম কৰে। হাতীৰ জুলুমটো কথা আছেই, গতিকে ইয়াতে বেৰা ঘৰ দিবলগীয়া হ'লে ইমানখিনি মাটি আপোনালোকে এবাৰ চাওক, ইমানবোৰ মাটিত চাৰিওফালে এতিয়া বাউণ্ডেৰী দিয়াটো সম্ভৱ নহয়, তথাপিও দিয়া হৈছে কিবাকৈ অলপমান চেষ্টা কৰি তাঁৰ বান্ধি দিয়া হৈছে। যথেষ্ট খৰচ কৰিবলগীয়া হয়, পানীৰ অসুবিধাৰ কাৰণে আকৌ মটৰ লগাবলগীয়াও হয়। গতিকে ইমানখিনি খৰচ কৰাৰ পিছত খেতিয়কসকলে যিটো দাম পায় সেই দামটো তেনেই নগণ্য, যাৰ কাৰণে নেকি খেতিয়কসকলে খেতি কৰিবলৈ এৰি দিছে। গতিকে এইখিনি কথা চিন্তা কৰিবলৈ হ'লে আমি অকল মই চিন্তা কৰিলে নহ'ব, আমাৰ সকলো ৰাইজে একত্ৰিত হ'ব লাগিব, সকলোৱে সকলো কথা ভাবিব লাগিব। আৰু এই হাবিখন আপোনালোকে দেখা পাইছে, আহিন মাহৰ পৰা ইয়াত হাতীৰ জুলুম আৰম্ভ হয়, একেবাৰে ধান পকালৈকে। এইখিনি সময়ত ঠায়ে ঠায়ে টঙি আছে গছৰ ওপৰত, সৌখন এখন টঙি আছে, এই গছজোপাত এখন টঙি আছে। এই টঙিতে ৰাতি গাঁৱৰ লোকসকল আহি হাতী ৰখীয়া হয়। আৰু আনফালে এয়া চাওক, সৌজোপা গছ, ইয়াতো এখন টঙি আছে। গতিকে ভাগে ভাগে লোকসকল এনেদৰে টঙিত থাকে। মই আৰু এখন টঙি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। সৌজোপা দূৰ হৈছে, এইজোপা গছতো এখন টঙি থাকে। আৰু এনেদৰেই তেওঁলোকে দিনৰ পিছত দিন, ৰাতিৰ পিছত ৰাতি একাকাৰ কৰি
আঘোণ মাহৰ ধানৰ মুঠি ঘৰলৈ চপাই লৈ যোৱাৰ পৰ্যন্ত উজাগৰে থাকি নিজকে একোজন মহান প্ৰকৃত খেতিয়ক হিচাপে নিদৰ্শন দাঙি ধৰি আহিছে। আজিলৈ ভিডিঅ'টো ইমানেই আছিল। যদি ভিডিঅ'টো চাই ভাল লাগিলে তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব। লগতে কাষতে থকা বেল আইকনটো ক্লিক কৰি দিব যাতে আহিবলগীয়া নতুন নতুন ভিডিঅ'সমূহ আপুনি পোনপ্ৰথমেই লাভ কৰিব পাৰে। আজিলৈ আহোঁ, বাই বাই।